দিয়ানো হয় আমি সুইসাইড করি না। আমি সুইসাইড করলে যদি হেডবাইটা দেখতে হয় তাহলে আমি তো সুইসাইড করি লোকের হেডবাইটা করে ভালো হয়ে যাবে, কারণ আমি পরীক্ষা নিফেল করা নাই। আমাক যদি পাস করাই দিয়ানো হয় আমি সুইসাইড করি। আমি মরিম লগতে হেড বাইদেউকেও ফাঁসাই থৈ যাম। হয়, আপুনি ঠিকেই শুনিছে। এই ঘটনা সংঘটিত হৈছে অভয়পুৰীৰ যোগেন্দ্ৰ নাৰায়ণ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজি বিদ্যালয়খনত। ভিডিঅ'ৰ আৰম্ভণিতেই ৰমি SR এণ্টাৰটেইনমেণ্ট জোন মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ' পাবলৈ বেল আইকনটো ক্লিক কৰি বেলটো বজাই দিব। প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। Thanks for watching. Please press the bell icon and subscribe my channel.